শনিবাৰে নিশা জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত ঘৰত উপস্থিত হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিনৰ পিতৃ কপিল বৰঠাকুৰ, ভগ্নী পামী বৰঠাকুৰ আৰু গৰিমা গাৰ্গৰ সৈতে সাক্ষাৎ কৰে। পৰিয়ালটোক সাক্ষাৎ কৰি ওলাই অহাৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথোপকথনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছিংগাপুৰৰ অসম এছ'চিয়েশ্যনৰ প্ৰৱাসী অসমীয়া কেইজনৰ সন্দৰ্ভত কয়, আমাৰ আটাইতকৈ বেছি চিন্তা হৈ আছে ছিংগাপুৰৰ অসমীয়া কেইজন তদন্তৰ বাবে অসমলৈ আহিব নে নাই। তেওঁলোক যদি নাহে আমি তদন্তটো সম্পূৰ্ণ কৰিব নোৱাৰিম। তেওঁলোকে জুবিনৰ য়থ যাত্ৰা বা গোটেই ঘটনাৰ মূল মানুহ আছিল। গতিকে অসমবাসী ৰাইজে হেঁচা দিব লাগে ছিংগাপুৰৰ অসমীয়া সমাজখনক, যাতে তেওঁলোকক পঠিয়াই দিয়ে। আমি যাক আনিব লাগে আনিলো, কিন্তু এওঁলোক ছিংগাপুৰত আছে। অসমীয়া হিচাপে তেওঁলোকৰ দায়িত্ব আছে। ছিংগাপুৰত থকাৰ বাবে মোৰো এখতিয়াৰৰ ভিতৰত নাই। ভাৰতত থাকিলেতো ধৰি আনিলোহেঁতেন। ছিংগাপুৰৰ অসমীয়া সমাজখনেও তেওঁলোকক হেঁচা দিব লাগে, যাতে তেওঁলোক অসমলৈ আহে। তেওঁলোক ইয়ালৈ নহালৈ গোটেই ঘটনাটো কোনেও জোৰা লগাব নোৱাৰিব। শেখৰ গোস্বামী, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত এওঁলোক আমাৰ হাতত আছে। আমি যেনেকৈ নহ'লেও তেওঁলোকৰ পৰা সঁচা কথাটো উলিয়াব পাৰিমেই। আটাইতকৈ চিন্তাৰ কাৰণটো হৈছে ছিংগাপুৰৰ এই মানুহবিলাক 6 তাৰিখে আহিব নে নাহে। যদি নাহে আমি আৰু এটা পাকচক্ৰত সোমাই যাব লাগিব। তেওঁলোকক আমি সকলোৱে হেঁচা দিব লাগে, যাতে তেওঁলোক সোনকালে আহে। আইনৰ জৰিয়তে অনাৰ ৰাস্তাটো বেলেগ, কিন্তু মানুহৰ হেঁচা পালে সোনকালেই আহিব।